নমস্কাৰ। আগৰ অনাখৰি মানুহে কৈছিলে আমে মলিয়াই কঁঠালে মুচিয়াই আৰু বগৰীয়ে চকৰি পেলাই বুলি। বগৰীয়ে চকৰি পেলাই বুলি কোৱাৰ কাৰণে তেখেতলোকে গাইছিলে চ'ততে চকৰি বহাগত বগৰী জেঠতে আমনা ধান গৰু বিহুৰ দিনাখন বস্ত্ৰদান কৰিবা তেহে পাবা বৈকুণ্ঠত থান। কিন্তু বৰ্তমান কালৰ এচাম শিক্ষিত বুদ্ধিজীৱী যিসকলে বগৰীয়ে ফুলে বুলিহে কয়, বগৰীয়ে চকৰি পেলাই বুলি নকয়, তেখেতলোকে নৱপ্ৰজন্মৰ বিহুৱা বিহুৱতীসকলক কি বুলি শিকাইছে? চ'ততে চকৰি বহাগত বাবৰি বুলি গাবলৈ শিকাইছে। আৰে বাবৰি সাধাৰণ মানুহে চিনিয়ে নাপায়। এই সংস্কৃত শ্লোক সদৃশ নামশাৰী পৰিৱৰ্তন কৰিবৰ কাৰণে বদলি কৰিবৰ কাৰণে তোমালোকে ক'ত অধিকাৰ পালেহে? এয়া চাওক, এয়া চাওক, বহাগী বগৰী, চ'ততে চকৰি বহাগত বগৰী হয়। এয়া বহাগী বগৰী, এই বহাগী বগৰী মই খাই দেখুৱাম এতিয়া। এয়া মই বহাগী বগৰী খাইছোঁ এইটো। চ'ততে চকৰি বহাগত বগৰী জেঠতে অমনা ধান গৰু বিহুৰ দিনাখন বস্ত্ৰদান কৰিবা তেহে পাবা বৈকুণ্ঠত থান। ঠিক তেনেকৈ অতিকৈ চেনেহৰ মুগাৰে মোহৰ অতিকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ ৰঙালী বিহুটি নেপাতি কেনেকৈ থাকোঁ। নেপাতি কেনেকৈ থাকোঁ ঠাই তেতিয়া নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক বিহুৱা বিহুৱতীসকলক এচাম শিক্ষিত বুদ্ধিজীৱী যিসকলে বিহু ঢোল পেঁপা বজাব নাজানে, যিসকলে চোতালত হুঁচৰি গাই পোৱা নাই, যিসকলে গছ তলত গাভৰু বিহু দেখা নাই, সেইসকলে গাবলৈ শিকাইছে কি বুলি? মানে যে নেনাচি কেনেকৈ থাকোঁ, নেপাতি কেনেকৈ ঠাইত ঠাইত মানে নেনাচি কেনেকৈ থাকোঁ বুলি গাবলৈ শিকাইছে। ঠিক তেনেকৈ আৰু বিহু নাম আছে। ঠিক তেনেকৈ ধৰক গগনা অৰণি গগনা পুৰণি গগনা কিহেৰে বাওঁ, দুফালে দুচটি মাজতে এচাটি মুগা সূতা লগাই বাওঁ। এই মুগা সূতা বাওঁৱে লগাই বাওঁ বুলি কোৱাৰ ঠাইত তেখেতলোকে শিকাইছে কি উশাহৰ টিপতে বাওঁ বা আঙুলি বোলাই বাওঁ বুলি গাবলৈ শিকাইছে। তোমালোকেতো শিক্ষিত বুদ্ধিজীৱীহে, তোমালোকেতো মানে আৰু সুন্দৰভাৱে নাম যদি গাবই লাগে উশাহৰ টিপতে বাওঁ, গাবই যদি লাগে নেনাচি কেনেকৈ থাকোঁ বুলি সুন্দৰভাৱে তোমালোকে ৰচনা কৰি লোৱাত কি আপত্তি আছে? কিন্তু অতীতৰ সংস্কৃতিৰ শ্লোক সদৃশ নামশাৰী বদলি কৰিবৰ কাৰণে তোমালোকে অধিকাৰ ক'ত পালা? তোমালোকে সেইটো বদলি কৰি শিকাব নালাগে নৱপ্ৰজন্মক। তোমালোকে বিহুৰ নামবিলাক বিজতীয় কৰিছা। তোমালোকে হুঁচৰি গাই পাইছেনে চোতালত? তোমালোকে গছ তলৰ গাভৰু বিহু দেখিছানে? ঠিক তেনেকুৱা ঠাইত তোমালোকে ঢোল পেঁপা বজাই নাচিব জানিছানে? আৰু বহাগত মানে বগৰী খাই পাইছেনে? বহাগী বগৰী দেখিছে? এয়া বহাগী বগৰী, মই আকৌ দেখুৱাইছোঁ বহাগী বগৰী এয়া। গতিকে এই বিহু নামৰ যি বিজতীয়া ৰূপ, এই বিজতীয়া ৰূপবিলাক প্ৰচাৰ নকৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু যাতে এইবিলাক যাতে নকৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নৱপ্ৰজন্মক যাতে ভুল কৰি নিশিকায়। আৰু যদি গাবই লাগে তেনেকুৱা ঠাইত নতুনকৈ ৰচনা কৰি লোৱাত কোনো আপত্তি নাই। চতুষ্পদী নাম ৰচনা কৰিব লাগিব, বিহু নামৰ বৈশিষ্ট্য থাকিব লাগিব, তাত কোনো ৰচনা কৰি লোৱাত কোনো আপত্তি নাই। গতিকে সমগ্ৰ অসমৰে যিসকলে নিজৰ ভাষা সাহিত্য সংস্কৃতিক ভাল পায়, বিহুক ভাল পায়, সেইসকলে মই আহ্বান জনাইছোঁ যাতে যিসকলে এনেকুৱা ধৰণে গাই যাতে তেখেতলোকক যাতে প্ৰতিবাদ জনায়, তাৰ কাৰণে মই অনুৰোধ জনালোঁ। নহ'লে অসমীয়া জাতিৰ সমূহীয়া পৰিচয় বিহু আৰু বিহু হৈ নাথাকিব। ধন্যবাদ।